আৰম্ভণি এটা বিচাৰি হাবাথুৰি খাই ফুৰা দিশপানীৰ নিমিৰা হিচাপে আউল লগোৱা অংকটো সৰল কৰিবলৈ নাহৰৰ ফাকেৰে উমলি জামলি আহে বহাগ। মই পে' কৰি দিম, তুমি বিহু বুলি কিবা এটা লৈ ল'বা। তুমিয়ে দেখোন পচন্দ কৰি দিব পাৰা। আৰে একেই কথা, তুমি লৈ ল'বা নিজৰ মতে। একে নহয়, দেখাত একে যেন লাগিলেও একে নহয়। লাগিলে তাৰ ভাল নলগা কেটেলগ কুৰ্তি এটাকে দিয়ক, নতুবা সি বেয়া পোৱা ফ্লৰেল চাৰ্টটোকে দিয়ক। উপহাৰ দিয়া আৰু পে' কৰি দিয়া একে নহয়। চাকৰিৰ প্ৰথম দৰমহাৰে মাকলৈ পাটৰ কাপোৰ এযোৰ আনিছে। দামী কাপোৰ। মাকে কাপোৰযোৰ চুই গম পাইছে দোকানীয়ে পাট বুলি তাক ঠগাইছে। মাকে একো নকলে। বিহুৰ পুৱা তেওঁ কাপোৰযোৰ পিন্ধিছে। দোকানীৰ ঠগন খাই হলেও মাকলৈ অনা কাপোৰযোৰ। আৰু আজিকালি ফেচবুকত কাপোৰৰ এড আহি থাকে, তোমাৰ ভাল লগা মতে এযোৰ অৰ্ডাৰ কৰি ল'বা বুলি কোৱা কথাষাৰ একে নহয়। দেখাত একে যেন লাগিলেও এনে বহু কথা আছে যি একে নহয়। ফৰৱাৰ্ডেড মেছেজৰে ভৰি পৰা ইনবক্সটোত বিহুৰ দিনা কোনোবাই ভুলে শুদ্ধই 2 শাৰী অসমীয়াত লিখা এটা মেছেজ একে নহয়। ৰেডিমেড ফটোত বিহুৰ উলগ জনাই পঠোৱা বাৰ্তা আৰু পদূলিমুখৰ কপৌবাহী ফটোৰে জনোৱা শুভাশীষ একে নহয়। এনে বহু কথা একে নহয় বাবেই বহাগ বিশেষ। অলপ শীত, অলপ চঞ্চলতা আৰু এসোপা আৱেগপুষ্ট ঋতু বাবেই বহাগ বিশেষ।